নমস্কাৰ, সুপ্ৰভাত সকলোলৈকে। আজি আমাৰ যাত্ৰাটো শিৱসাগৰৰ নাজিৰালৈ বুলি নাজিৰা অগ্নিনাভ মন্দিৰলৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি পৰুৱা চাৰিআলি পাইছোঁহি। এয়া আমি আহি এতিয়া কলীয়া ভোমোৰা দলং পাইছোঁহি। আৰু সকলো পথৰ সকলো দৃশ্য দেখুৱাবলৈ অসুবিধা হৈছে কুঁৱলীৰ বাবে। আপোনালোকক আগলৈ দেখুৱাই যাম। মোৰ সৈতে চাই থাকিব আপোনালোকে আজিৰ ভিডিঅ'টো। ধন্যবাদ। এতিয়া আমি আহি পালোহি হালধিবাৰী বুঢ়ীমাই থান। এয়া মন্দিৰৰ মান্যতা বহুত। এতিয়া আমি পাইছোঁ দেৰগাঁও। এয়া সকলো শুইছে। বাইদেউ ক'ত যাব আপুনি? অগ্নিনাভ মন্দিৰ। এনেকুৱা মানুহ আপুনি সদায় পাহৰি যায় কিয় বাইদেউ? এনেকুৱা কেনেকুৱা অভিজ্ঞতা কেনেকুৱা আপোনাৰ? কেনেকুৱা লাগিছে আপোনাৰ? ভালেই লাগিছে। ট্ৰেইনত ভাল লাগিছিলে নে ইয়াত ভাল লাগিছে? ট্ৰেইনত মজা ন? নেক্সট আকৌ আমি প্লেন মিলাম 5জনী ন? এইফালে আমাৰ মেম আপোনাৰ কেনেকুৱা অভিজ্ঞতা? ভাল লাগিছে? কিবা খাওঁ লাগিছে নেকি? এইফালে আমাৰ বাদাম বাইদেউ কেনেকুৱা লাগিছে? অভিজ্ঞতা কেনেকুৱা আপোনাৰ? ভাল লাগিছে? আপুনি ট্ৰেইনত ভাল পাইছিলে নে ইয়াত ভাল পাইছে? বেছিকৈ ক'ত ভাল লাগিছিলে? ট্ৰেইনত। আমি আকৌ উলিয়াম ন প্ৰগ্ৰেম এটা? আমি আকৌ ক'ৰবালৈ যাম। দিয়ক আপোনাৰ সুখ। অভিজ্ঞতা খুব ভাল লাগিছে আহি। এইফালে আমাৰ বাদাম বাইদেউ এইফালে শুই আছে। আমি আকৌ এটা প্লেন মিলাম ন বাইদেউ? ইয়াকে আমি আকৌ ক'ৰবালৈ যাম। আমাৰ এইবাৰ বহুত দুখ লাগিছে আমাৰ, কাৰণ আমি মুখে চাই পেলাই বহিব পৰা নাই। তাৰপাছত আমি খোৱা বোৱা আমাৰ চলা নাই ন? এনেধৰণে আমি ফল মূল খাই গৈ থাকোঁ। নেক্সট আমি আকৌ ক'ৰবালৈ যাম। অপেক্ষাৰ অন্তত আমি উপস্থিত হৈছোঁহি নাজিৰা। নাজিৰাৰ পৰা কিছু নিলগত হোৱাৰ বাবে তাতে গাড়ী ৰখাই আমি টমটমৰে আহিছোঁ। ইয়াত ভক্তৰ অগণন ভিৰ, বহুত ভিৰ ভক্তৰ। আজি দেওবাৰ কাৰণে সম্ভৱ ভিৰ হৈছে ইয়াত। ঈশ্বৰ দৰ্শনাৰ্থেও ইয়াত বহুত ভিৰ দেখিবলৈ পোৱা গৈছে।
আমি 12টা বজাৰ পৰা লাইনত ৰৈ 3টা বজাত দৰ্শন কৰিবলৈ সক্ষম হৈছিলোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ ভিৰ